সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জানে যে ২৭ এপ্ৰিল তাৰিখে আমাৰ বিটিচি অঞ্চলৰ বা প্ৰস্তাৱিত বিটিআৰৰ যি শাসন আছিলে সেই শাসনৰ অন্ত পৰিছে আৰু আমাৰ অসমৰ ৰাজ্যপাল মাননীয় জগদেশ মুখী তেখেতে বিটিচিৰ পৰৱৰ্তী যি দায়িত্ব এই দায়িত্ব লৈছে। আমি তেখেতক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই বিটিচি অঞ্চলত দীঘলীয়া ১৭ বছৰৰ যি অপশাসন আছিলে, যি লুণ্ঠন দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে ভৰি পৰিছিলে, সেই ভ্ৰষ্টাচাৰৰ এটা যুগৰ অন্ত পৰিল আৰু অনাগত সময়ত ৰাইজে আচলতে বিচাৰিছে যে বৃহৎ পৰিৱৰ্তনৰ জৰিয়তে এই যি অপশাসন এই অপশাসনৰ অন্ত পৰিব আৰু ৰাইজৰ যি উন্নয়ন, প্ৰকৃততে যি উন্নয়ন, কেন্দ্ৰীয় চৰকাৰৰ যিখিনি পুঁজি আমাৰ এই অঞ্চলৰ কাৰণে দি আহিছে, সেই পুঁজিৰ জৰিয়তে যাতে প্ৰকৃততেই ৰাইজৰ উন্নয়ন হয়, তাৰ কাৰণে ৰাইজে নতুন এক চৰকাৰ বনাব। আমি আশাবাদী যে পৰিৱৰ্তনৰ ঢৌ যিহেতু উঠিছে আৰু ৰাইজে যিহেতু একদিনৰ কাৰণে BVF চৰকাৰক বিচৰা নাছিলে, তাৰ কাৰণে হয়তো আমাৰ ৰাজ্যপাল মহোদয়ে এই সিদ্ধান্ত লৈছে। আমি পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মথনগুৰি পৰিষদীয় সমষ্টি মুক্ত সমষ্টি ইয়াৰ UPPL দলৰ এগৰাকী কেণ্ডিডেট, সেই হিচাপে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে বৰ্তমান সমগ্ৰ বিশ্বতেই কৰোনা ভাইৰাছৰ কাৰণে এক ত্ৰাসৰ সৃষ্টি হৈছে আৰু এই ত্ৰাসৰ কাৰণে মানুহে অত্যাৱশ্যকীয় যিমান ছাৰ্ভিচ আছিলে সকলো এক প্ৰকাৰ বন্ধ হৈ পৰিছে আৰু মানুহে ঘৰৰ পৰা ওলাব পৰা নাই। আৰু ইয়াৰ কাৰণে চৰকাৰীভাৱেও দেখা গৈছে যে ৰেচন কাৰ্ডৰ জৰিয়তে কিছু সাহায্য বিতৰণ কৰি আছে, কিন্তু ইয়াতো দুৰ্ভাগ্যজনকভাৱে বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ সমষ্টিখনৰ বিভিন্ন অঞ্চলত কিছুমান মানুহে ৰেচন কাৰ্ডত 5 কেজিকৈ যি চাউল দিব লগা আছিলে, পাৰ হেড 5 কেজিকৈ চাউল দিয়া নাই, তাৰ ঠাইত 4 কেজি বা 4.5 কেজি তেনেকুৱা ধৰণৰ চাউল দিছে। গতিকে এই ধৰণৰ অনাগত সময়ত যাতে এনেকুৱা নহয়, তাৰ কাৰণে আজি ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ। লগতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমি লক্ষ্য কৰিছোঁ ৰেচন কাৰ্ডত এটা পৰিয়ালত মানুহ আছিলে 7জন বা 5জন, তাৰ পৰা 2জন বা 3জন মানুহৰ নাম কৰ্তন কৰি পেলাই বা হোৱাইটনাৰেৰে মচি দি পেলাই ৰেচন কাৰ্ড দিছে। আৰু বহু ভুক্তভোগী এনেকুৱা পৰিয়াল আছে যিসকল প্ৰকৃততে ৰেচন কাৰ্ড পাব লাগিছিল, কিন্তু তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাই। একাংশ BCDCৰ চেয়াৰমেন, একাংশ BCDCৰ মেম্বাৰে, অদক্ষ যিসকল লোক আছিলে তেওঁলোকে অদূৰদৰ্শিতাৰ কাৰণে ৰাইজক এই সংকটত পেলাই দিছে। গতিকে তাৰ কাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে এই সমস্যাবিলাক আমি নিশ্চিতভাৱে সমাধান কৰিব পাৰিম, কিন্তু এই সময়ত যিখিনি মানুহৰ নাম কমচে কম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেই মানুহখিনিক যাতে প্ৰকৃততেই যিমানখিনি চাউল বা আটা দিবলৈ নিৰ্দেশনা দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা, সেইমতে যে দিয়া হয় তাৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আমি মন কৰিছোঁ যে MG এনৰেগা আঁচনিৰ জৰিয়তে যিখিনি মানুহৰ জব কাৰ্ড আছে, সেই জব কাৰ্ডত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 4,431 কোটি টকা মুকলি কৰি দিছে ফাৰ্ষ্ট পেজতেই, যাতে সমগ্ৰ ভাৰতত থকা যিসকল জব কাৰ্ড হোল্ডাৰ আছে তেওঁলোকৰ বিগত দিনৰ যিখিনি কাম কাজ আছিলে, কাম কাজৰ টকাখিনি যাতে পেণ্ডিং হৈ নাথাকে। এই ত্ৰাসৰ সময়ত, এই বিপদৰ সময়ত যাতে ৰাইজে এই জব কাৰ্ডৰ টকাখিনিৰ জৰিয়তে নিজৰ পৰিয়ালক আগুৱাই লৈ যাব পাৰে। আপোনালোকে জানে যে এতিয়া সকলো বস্তু অনলাইনত পোৱা যায়। আজি যদি আপুনি অনলাইনত কিবা এটা কোৰ্চ শিকিব বিচাৰিছে, আমাৰ যিসকল নিবনুৱা শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে স্কিল ডেভেলপমেণ্টৰ বিভিন্ন প্ৰগ্ৰাম অনলাইনৰ জৰিয়তে শিকিব পাৰে, কিন্তু তাৰ কাৰণে পইচাও লাগিব। এতিয়া দৰিদ্ৰ পৰিয়ালৰ কাৰণে সেইকাৰণে চৰকাৰীভাৱে MG এনৰেগা আঁচনিৰ জৰিয়তে হওক বা অন্যান্য আঁচনিৰ জৰিয়তে যিখিনি দিয়াৰ ব্যৱস্থা কৰিছিলে সেইখিনিও বাধা দিয়াৰ এটা ব্যৱস্থা ইতিমধ্যে দেখা গৈছে যে বিগত সময়ত যিসকলে লুণ্ঠন কৰিলে, শোষণ কৰিলে, দুৰ্নীতি কৰিলে, তেওঁলোকে MG এনৰেগাৰ কাৰ্ডবিলাক নিজৰ ঘৰত ৰাখি থৈছে। এইটো সম্পূৰ্ণৰূপে অন্যায়ভাৱে এই কাৰ্ডখিনি যদি ৰাখি থৈছে তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগে। আৰু দ্বিতীয় কথাটো হৈছে যে এজন মানুহে কেনেকৈ এগৰাকী চেয়াৰমেন বা BCDCৰ চেয়াৰমেন বা মেম্বাৰ এগৰাকীয়ে 200-300কৈ জব কাৰ্ড বা 200-300কৈ আপোনাৰ যিটো ATM কাৰ্ড কেনেকৈ ৰাখি থ'ব পাৰে, তেনেকুৱা ধৰণৰ খবৰ পাইছোঁ।
যদি তেনেকুৱা ধৰণৰ এতিয়াও ৰাখি থৈছে, আমি বিভিন্ন অঞ্চলৰ ৰাইজক আমি এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনাৰ জব কাৰ্ড আপোনাৰ অধিকাৰ। 2005 চনত যি আইন আছিলে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট 2005, গতিকে ইয়াত নিশ্চিত দিবই লাগিব। আৰু ইয়াৰ জৰিয়তে 100 দিনৰ কাম পোৱাটো প্ৰত্যেকগৰাকী জব কাৰ্ড হোল্ডাৰৰ কাৰণে এইটো মানে দিবই লাগিব, এইটো গেৰাণ্টি এক্ট হয়। গতিকে 100 দিনৰ কাম তেওঁলোকে পাবই লাগিব। আৰু 100 দিনৰ কাম যদি পোৱা নাই, সেই দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিব লাগিছিল, কৰা নাই, লুণ্ঠন কৰিছে। গতিকে আমি এই ক্ষেত্ৰত আমি ৰাইজক এই কথাখিনি অৱগত কৰিলোঁ। লগতে PMAY আঁচনিবিলাক আছে, সেইবিলাক সফল ৰূপায়ণ হৈ থকা নাই। সেই আঁচনিবিলাকৰ কিছুমান আঁচনিৰ পৰা 5,000 টকা লৈছে, কিছুমানৰ পৰা 2,000 টকা লৈছে। তেনেকৈ এই আঁচনিবিলাকৰ যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকক বঞ্চিত কৰিছে। আনকি আমাৰ হাতত এনেকুৱা তথ্য আছে য'ত আমি দেখা পাইছোঁ যে মাগি খোৱা এগৰাকী মহিলা, তাৰ মাগি খোৱাৰ মহিলা তাৰ নামত থকা যেতিয়া IUI ঘৰ আছিলে, IUI গৃহ, আনকি চেয়াৰমেন BCDC চেয়াৰমেনে আত্মসাৎ কৰিছে, নিজৰ ঘৰত তাৰ পইচা লৈ পেলাই নিজৰ ঘৰত ঘৰ বনাইছে। ইয়াতকৈ হাস্যকৰ দুৰ্ভাগ্যজনক কথা আৰু কি হ'ব পাৰে? সৰু সৰু আপোনাৰ MG এনৰেগাৰ আঁচনিৰ নামত যিখিনি গছপুলি ৰোপণ কৰিবলৈ আহিছিলে, সেই গছপুলিবিলাকো তেওঁলোকে বিভিন্ন সময়ত দেখা গৈছে যে গছপুলিখিনি ঠিকমতে ৰোপণ কৰা নাই। সীমাহীন দুৰ্নীতি হৈছে। আৰু এইবিলাক আমি কৈ শেষ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি অনাগত সময়ত আমি কি লৈ আহিম, তাৰ কাৰণে আমাৰ কিছু প্লেন এষ্টিমেট, কিছু পলিচি আছে। আমি বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আমি আগভাগ ল'ব বিচাৰিছোঁ। আপোনালোকে এটা কথা নিশ্চিত থাকিব যে আমাৰ অঞ্চলত যিখিনি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ সংস্থাপনৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা নিশ্চিতভাৱে হাতত ল'ম। তাৰ কাৰণে আপোনাৰ ঠিকা ঠুকুলি পাৰ্মিট লাইচেন্সৰ পৰা আৰম্ভ কৰি পেলাই চাকৰি বাকৰিৰ ক্ষেত্ৰতো আমি বিশেষ ব্যৱস্থা ল'ব পাৰিম। জনসংখ্যা অনুপাতে চাকৰি দিয়াৰ ব্যৱস্থা আমাৰ নতুন যদি পৰিৱৰ্তনকামী, আমাৰ যিহেতু পৰিৱৰ্তনৰ ঢৌ উঠিছে, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেতিয়া আমাৰ BTCত চৰকাৰ হ'ব, প্ৰস্তাৱিত BTR অঞ্চলত চৰকাৰ হ'ব, নিশ্চিতভাৱে আমি এই কামখিনি কৰিব পাৰিম। আমাৰ আপোনালোকে জানে দুৰ্গম অঞ্চলবিলাকত বাট পথৰ সুবিধা নাই, আমাৰ ব্ৰিজবিলাক ঠিকমতে হৈ উঠা নাই। আনকি আমাৰ বেকী নদীৰ ওপৰত এটা আধুনিক ব্ৰিজৰ দৰকাৰ আছিলে। আমাৰ বৃহত্তৰ খাৰিজাবিজনী অঞ্চলক কানেক্টিভিটি কৰাৰ কাৰণে আপোনালোকে জানে যে বৃহৎ বজাৰ আছে। আমাৰ নামনি অসমৰ ভিতৰত বৃহৎ বজাৰ হৈছে বৰপাৰা ৰোড। আৰু এই বৰপাৰা ৰোড বজাৰত আমাৰ যিখিনি শাক পাচলি আহিব লাগে, আৰু বাৰাপেটা মিলন বজাৰ অঞ্চলৰ পৰা যিখিনি শাক পাচলি আহিব লগা আছে, মইনামাতা অঞ্চলৰ পৰা আহিব লগা আছে, বা অক্সিগুৰিৰ পৰা আহিব লগা আছে, গোবৰ্ধনা অঞ্চলৰ পৰা আহিব লগা আছে, এই শাক পাচলিবিলাক যাতে যাতায়াতত সুবিধা হয়, তাৰ কাৰণে কিন্তু উপযুক্ত যি যাতায়াতৰ ব্যৱস্থা, সেই ব্যৱস্থা আমি দেখিবলৈ পোৱা নাই। আনকি বেকী নদীৰ ওপৰত এটা ভাল উন্নত ব্ৰিজ নাই, ট্ৰাক যাব নোৱাৰে। গতিকে আমি এটা ব্ৰিজৰ ব্যৱস্থা ইয়াত কৰিব লাগে, আমি কৰিব লাগিব। আমি খাৰিজাবিজনী অঞ্চলত দেখিবলৈ পাইছোঁ এটা কলেজ নাই, আমাৰ গোবৰ্ধনা অঞ্চলত এটা ভাল হস্পিটেল নাই, আমাৰ বিদ্যুৎ সেৱা অনিয়মীয় হৈ আছে। এই সমস্যাবিলাক কিন্তু আমি সমাধান কৰিব লাগিব। তাৰ সমান্তৰালকৈ আপোনালোকে জানে যে আমাৰ COVID-19 কাৰণে প্ৰতিগৰাকী কৃষকে, আমি এটা সংস্থাৰ এটা তথ্য আমি দেখা পালোঁ, পৰাগ কুমাৰ দাসৰ লাইব্ৰেৰীৰ তৰফৰ পৰা এটা তেওঁলোকে ছাৰ্ভে এটা কৰিছিলে। আৰু এই ছাৰ্ভেত এটা ৰিপৰ্ট আহিছে যে এজনকৈ খেতিয়কে কমপক্ষে এসপ্তাহত প্ৰায় 20,000 টকা তেওঁলোকে লোকচান ভৰিব লগা হৈ আছে। যিসকল খেতিয়কে লোন লৈছিলে, বন্ধনৰ পৰাই হওক বা অন্যান্য বেংকৰ পৰাই হওক বা গ্ৰামীণ বেংকৰ পৰাই হওক বা চিণ্ডিকেট বেংকৰ পৰাই হওক, বিভিন্ন বেংকৰ পৰা লোন লৈছিলে, কিছুমান খেতিয়কে লোন ল'ব পৰা নাছিলে, তেওঁলোকে কোনোবা মহাজনৰ পৰা সুদত টকা লৈছিলে। তেওঁলোকৰ এতিয়া কি হ'ব? তেওঁলোকৰ কষ্টবাৰ্জিত যি শাক পাচলি আছে, সেই শাক পাচলি বিক্ৰী কৰিব পৰা নাই। গতিকে তেওঁলোকৰ এককালীন সাহায্য দিয়াৰ কাৰণে আমাৰ চৰকাৰে নিশ্চিতভাৱে ব্যৱস্থা ল'ব। যেতিয়া আমাৰ পৰিৱৰ্তনকামী চৰকাৰ আহিব, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত চৰকাৰ আহিলে ডেফিনেটলি এই আমাৰ যিসকল খেতিয়ক আছে, ফাৰ্মাৰ আছে, তেওঁলোকে কিন্তু এটা এককালীন সাহায্য তেওঁলোকে লাভ কৰিব, যাৰ জৰিয়তে তেওঁলোকৰ যি ভাঙি যোৱা যি অৰ্থনীতি, সেই অৰ্থনীতি টনকিয়াল হ'ব। আৰু এই সময়ত আৰু কিছু কথা আমি মন কৰিব লাগিব। আপোনালোকে লক্ষ্য কৰিছে যে যদিও বাহিৰত বজাৰ মূল্য ভাল আছে, কিন্তু ইয়াৰ পৰা ট্ৰেন্সপৰ্টেশ্যনৰ ব্যৱস্থা পাৰ্মিশ্যন লৈ যিবিলাক আমাৰ যিসকল ব্যৱসায়ীয়ে কৰি আছে, তেওঁলোকে খেতিয়কসকলক উপযুক্ত বজাৰ মূল্য দিব বিচৰা নাই। দুৰ্ভাগ্যজনকভাৱে
গতিকে ইয়াৰ কাৰণে আমাৰ কোল্ড ষ্ট'ৰেজ থাকিলে বা শীতলীকৰণ ভৱন যদি থাকিলেহেঁতেন নিশ্চিতভাৱে আমাৰ খেতিয়কসকলে মানে উৎপাদিত শাক পাচলি বা সামগ্ৰীৰ উপযুক্ত বজাৰ মূল্য পালেহেঁতেন। তাৰ সমান্তৰালকৈ আপোনালোকে জানে যে আমাৰ এই মথনগুৰি সমষ্টিত ডিবুটাৰৰ সমস্যা আছে। প্ৰায় 1000তকৈ বেছি ডিবুটাৰ ইয়াত আছে। তেওঁলোকৰ কাৰণে আমাৰ বিশেষ ব্যৱস্থা থাকিব। বিশেষকৈ বিদেশী ন্যায়াধিকৰণ যিবিলাক আছে সেই বিদেশী ন্যায়াধিকৰণ অধিক ন্যায়সংগতভাৱে চলাই নিয়াৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা নিশ্চিতভাৱে হাতত ল'ম। আমাৰ বিভিন্ন অঞ্চলত হস্পিটেল আছে, আমাৰ ৰাস্তাবিলাক আছে, আমাৰ ব্ৰিজ নিৰ্মাণ কৰিব লগা আছে। বেকীৰ গৰাখহনীয়া ইমান দিনে এইবিলাক হোৱা নাই। বেকীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লগা আছে বিজ্ঞানসন্মতভাৱে। আৰু সেই বেকীৰ গৰাখহনীয়াৰ কবলত পৰা যিবিলাক পৰিয়াল আছে সেই পৰিয়ালবিলাকৰ পুনৰ সংস্থাপনৰ প্ৰশ্ন আছে, সেইবিলাক আমি কৰিব লাগিব। তাৰ সমান্তৰালকৈ আপোনালোকে জানে বিভিন্ন সময়ত গোষ্ঠী সংঘৰ্ষ হৈছিলে, বিভিন্ন ভুল বুজাবুজি হৈছিলে। আৰু তাৰ কাৰণে আপোনালোকে জানে যে যেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই ক্ষমতাৰ বাগজৰীডাল হাতত লৈ ৰাখিছিলে সেই সময়তেই বিশেষভাৱে গোষ্ঠী সংঘৰ্ষবিলাক হৈছিল। 2008 চনত হৈছিলে ওদালগুৰি অঞ্চলত, 2012 চনত আমাৰ 2012 চনত আমাৰ কোকৰাঝাৰ অঞ্চলত হৈছিলে, 2014 চনত আমাৰ নৰসিংবাৰী নাৰায়ণগুৰি অঞ্চলত হৈছিলে, আমাৰ চামথাইবাৰী অঞ্চলত হৈছিলে, আমাৰ বগৰীগুৰি এই অঞ্চলত হৈছিলে। গতিকে এই যিবিলাক আমাৰ হত্যা হিংসা যিমান পৰিৱেশ আছিলে আমি সকলোৱে জানো যে আমাৰ মাননীয় প্ৰমোদ বড়ো ছাৰৰ বলিষ্ঠ নেতৃত্বত আৰু বিভিন্ন দল সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত 27 জানুৱাৰী তাৰিখে BTR চুক্তি হৈছে, এক শান্তি চুক্তি। আৰু এই শান্তি চুক্তিৰ জৰিয়তে সকলো সহস্ৰ সংগ্ৰামী মূল সুঁতিলৈ উভতি আহিছে। এইটো আমাৰ কাৰণে সকলোৰে কাৰণে এটা শুভ লক্ষণ। আমি সকলোৱে এতিয়া সমন্বয়ৰ সমিলমিলেৰে এখন সুন্দৰ সমাজ গঢ়িব পাৰিম, য'ত কোনো ধৰণৰ ভ্ৰষ্টাচাৰ নাথাকিব, য'ত কোনো ধৰণৰ দুৰ্নীতি নাথাকিব, য'ত কোনো ধৰণৰ ভয় ভাবুকি নাথাকিব, হত্যা হিংসা লুণ্ঠন নাথাকিব। সকলোৱে এক শান্তিপূৰ্ণভাৱে আমাৰ এই অঞ্চলৰ আমি আগুৱাই লৈ যাব পাৰিম। মানুহ যেতিয়া বঞ্চিত হয় তেতিয়াই মানুহ উগ্ৰ হ'বলৈ আগবাঢ়ি যায়। ইমান দিনে বঞ্চিত কৰি ৰখা হৈছিলে বিভিন্ন জাতি জনগোষ্ঠীত। আপোনালোকে জানে যে এটা ইতিমধ্যে এই নামটো আমি ক'বলৈও টান পাওঁ যে অবড়োৰ নামত এটা বিশেষ ৰাজনীতিক এক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিলে। অজনজাতি বুলি ক'লে বেছি ভাল। অজনজাতিৰ নামত বা অবড়োৰ নামত যি ৰাজনীতি এক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছিলে সেই পৰিৱেশৰ অৱসান কিন্তু এই BTR চুক্তি আনি দিছে। সেই কথাবিলাক আমাৰ ৰাইজে এতিয়া জানে, গম পায়। যাৰ কাৰণে এই বিভাজনৰ ৰাজনীতিবিলাক বন্ধ হৈ পেলাই প্ৰকৃততে প্ৰগতিৰ ৰাজনীতি বা প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ় দিয়াৰ কাৰণেই বিশেষকৈ আমাৰ এই BTR চুক্তিত যিখিনি কথা আছে সেই কথাখিনি আমি আখৰে আখৰে আমি ৰূপায়ণ কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ব লাগিব। আৰু সেই ব্যৱস্থা নিশ্চিতভাৱে আমি হাতত ল'ম। আৰু আমাৰ মাজত থকা সকলো ভুল বুজাবুজি আঁতৰাই সুন্দৰ এখন সুস্থ সমাজ আমি গঢ় দিয়াৰ কাৰণে সকলোৱে চেষ্টা কৰিম। আৰু এই সময়ত যিহেতু COVID-19ৰ কাৰণে বহু দৰিদ্ৰ পৰিয়াল আছে যিসকলে বিভিন্ন ঠাইত আবদ্ধ হৈ আছে আৰু ইতিমধ্যে চৰকাৰীভাৱে তেওঁলোকক অনাৰ ব্যৱস্থাও কৰিছে। কিন্তু মই এই চেগতে আজি এই সংবাদমেলৰ জৰিয়তে মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰত্যেকেই নিজৰ ওচৰত থকা প্ৰতিবেশীজনৰ খবৰ যদি আপুনি ৰাখে নিশ্চিতভাৱে সকলো ৰাইজৰ খবৰ ৰখা হ'ব। আপোনাৰ ঘৰৰ লগত থকা 2জন মানুহক যদি আপুনি সহায় কৰে তেতিয়াহ'লে চাব যে আপুনি সমগ্ৰ ৰাইজৰ সহযোগ আপুনি কৰিলে বা সমগ্ৰ ৰাইজৰ আপুনি খবৰ ল'লে। প্ৰত্যেকেই আমি আজিৰ পৰা এটা সংকল্প ল'ব লাগে, যিমান দিনলৈকে এই মানৱ সভ্যতাৰ প্ৰতি যি সংকট COVID-19 আঁতৰি নাযায় তেতিয়ালৈকে এইজনে আনজনৰ লগত আমি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাব লাগিব। ইজনে আনজনৰ ওচৰত কিন্তু থিয় হ'ব লাগিব। চাওক, মানুহ হৈছে পৰিৱৰ্তনকামী জীৱ, সদায় পৰিৱৰ্তন হৈ থাকে। আগত এই পৰিৱেশ নাছিলে। আপোনালোক সকলোৱে জানে যে ভাৰত চৰকাৰ, অসম চৰকাৰ বিভিন্ন সময়ত বিভিন্ন বঞ্চনাৰ কাৰণে বিশেষকৈ আমাৰ বড়ো জনগোষ্ঠীক যি ধৰণে বঞ্চনা কৰিছিলে, শোষণ বা এই বড়ো জনগোষ্ঠীটোৰ আপলিটমেণ্টৰ কাৰণে, উন্নয়নৰ কাৰণে ব্যৱস্থা লোৱা নাছিলে। তাৰ কাৰণেই হয়তো এই যেনেকুৱা ধৰণৰ উগ্ৰপন্থা একাংশ লোকে লৈছিলে, সহস্ৰ সংগ্ৰাম কৰিবলৈ বাধ্য হৈছিলে। আৰু সেই সহস্ৰ সংগ্ৰামীসকলে দেখা গৈছে যে এইবাৰ অৰ্থাৎ 2020 চনৰ 27 জানুৱাৰী তাৰিখে এটা চুক্তিৰ জৰিয়তে BTR চুক্তি, এক শান্তি চুক্তিৰ জৰিয়তে সকলোৱে মূল সুঁতিলৈ উভতি আহিছে। আৰু বড়ো জনগোষ্ঠীৰ লগতে এই BTR অঞ্চলৰ যি
যিমান জাতি জনগোষ্ঠীৰ লোক আছে সকলোৰ উন্নয়নৰ কাৰণে সম উন্নয়ন সম অধিকাৰ প্ৰকৃতত পক্ষে আৰু ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে সকলোৱে সংকল্পবদ্ধ হৈছে। আৰু এই সময়ত মই ভাবোঁ যে আমি যদি এই BTR চুক্তিক আমি সমৰ্থন নজনাই আমি যদি দূৰে দূৰে থাকোঁ তেতিয়াহ'লে পুনৰাই আৰু এটা ডাঙৰ ভুল কৰা হ'ব, আৰু এটা এনেকুৱা ধৰণৰ ভুল কৰা হ'ব যি ভুলৰ জৰিয়তে আকৌ এটা অবিশ্বাসৰ পৰিৱেশৰ সৃষ্টি হ'ব। যাৰ কাৰণে মই আহ্বান জনাব বিচাৰিছোঁ যে সকলোৱে BTR চুক্তিক প্ৰকৃততে ষ্টাডি কৰক, অধ্যয়ন কৰক, আৰু এই চুক্তিয়ে প্ৰকৃততে শান্তিৰ এক বতৰা আনিছে। আৰু যিখিনি সহস্ৰ সংগ্ৰামী আছিলে তেওঁলোক আজি মূলসুঁতিত আহি গ'ল। গতিকে এতিয়া আৰু কোনো ভয় কৰিব লগা নাই, কোনেও এতিয়া ধন দাবী কৰিবলৈ নাহে, কোনেও এতিয়া হত্যা হিংসা নকৰে, সকলোৱে শান্তিৰ কাৰণে ওলাই আহিছে। আৰু আমিও, কাৰণ যিখিনি ডেভেলপমেণ্টৰ প্ৰশ্ন ইয়াত আহিছে যে BTR চুক্তি আপোনালোকে যদি চায় তাত যিমানখিনি উন্নয়নমূলক কাম কাজৰ কথা কোৱা হৈছে, খালি বড়ো জনগোষ্ঠীৰ কথা কোৱা হোৱা নাই, তাত সংখ্যালঘুৰ কাৰণেও কোৱা হৈছে, সংখ্যাগুৰুৰ কাৰণেও কোৱা হৈছে, তাত ৰাজবংশীৰ কাৰণেও কোৱা হৈছে, তাত নাথযোগীৰ কাৰণে কোৱা হৈছে, আদিবাসীৰ কাৰণে কোৱা হৈছে। সকলো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে লৈ আগবাঢ়ি যোৱাৰ কাৰণে মই ভাবোঁ এইটো এটা পূৰ্ণাংগ চুক্তি হৈছে। ইয়াৰ আগত BAC চুক্তি যেনেকৈ হৈছিলে, ইয়াৰ BTC চুক্তি যেনেকৈ হৈছিলে, তাতকৈ এই BTR চুক্তি উৎকৃষ্ট চুক্তি বুলি ক'ব লাগিব। আৰু এই চুক্তি শান্তি আৰু চূড়ান্ত চুক্তি হ'ব লাগে, বা এইটো চূড়ান্ত চুক্তি হিচাপে আমি ল'ব পাৰোঁ, কাৰণ ইয়াত সকলোকে একত্ৰিতভাৱে লৈ আগবাঢ়ি যোৱাৰ কাৰণে ইয়াত আছে। আৰু মূল গুৰি বঁটা ধৰিছিলে আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেত আজি আমাৰ UPPL দলৰ সভাপতি। গতিকে তেখেত দীৰ্ঘ সময় ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলে, আৰু মই নিজেও ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ। 2018 চনলৈকে মই আমছুৰ লগত জড়িত আছিলোঁ। কিন্তু তাৰ পৰৱৰ্তী সময়ত মই যিখিনি কথা দেখা পাইছোঁ যে প্ৰকৃততেই আমি এটা সৰু সৰু গণ্ডিৰ ভিতৰত থাকি এক ডাইভাৰ্ট হোৱাৰ প্ৰয়োজন নাই, বা বিভাজনৰ ৰাজনীতিৰ লগত আমি সহযোগ কৰাৰ প্ৰয়োজন নাই। আপোনালোকে দেখা পাইছে যে মথনকুৰি সমষ্টিত যিসকলে কয় যে অমুক জনগোষ্ঠী ভাল নহয়, তেওঁলোকে আমাক এনেকৈ শোষণ কৰি আছে, তেওঁলোকে চাইছে দুটা তিনিটাকৈ কেণ্ডিডেট দি পেলাই কেনেকৈ বিভাজন ৰাজনীতি কৰি ইমান দিনে যিসকল লুণ্ঠন কৰিলে তেওঁলোকক সহায় কৰিব বিচাৰিছে। গতিকে এনেকুৱা কাৰণত আমি ৰাজনৈতিকভাৱে পৰিপক্কতাৰ পৰিচয় দিব লাগিব। আৰু তাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে সঠিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে, সমাজখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি BTR চুক্তিক সমৰ্থন কৰা উচিত, আৰু UPPL দলত সকলোৱে যোগদান কৰা উচিত। কাৰণ এই UPPL দলেই একমাত্ৰ BTC অঞ্চল বা BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব। এতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যিটো কথা কৈ আছে, তেখেত এতিয়া প্ৰাক্তন চিফ, কিন্তু সেই কথাটো মানি ল'বলৈ টান পায়। কাৰণ 17 বছৰ যেতিয়া থাকিল তেওঁ ভাবিছে যে গোটেই জীৱন তেওঁ চিফ হৈ থাকিব নেকি, সেইকাৰণে কৈছে আনঅফিচিয়েল তেওঁ চিফ। তেখেতৰ ঘৰৰ কাৰণেতো চিফ হ'বই, কাৰণ ঘৰৰ যিখিনি মানুহ আছে বা দলৰ যিখিনি মানুহ আছে সেই দলৰ মানুহৰ আগত তেখেত চিফ, কিন্তু ৰাইজৰ কাৰণেতো চিফ হৈ থকা নাই। সেই অধিকাৰ ইতিমধ্যে আমাৰ সাংবিধানিক মুৰব্বী, ৰাজ্যখনৰ যি সাংবিধানিক মুৰব্বী মাননীয় জগদীশ মুখী ডাঙৰীয়া, তেখেতে কিন্তু ইতিমধ্যে প্ৰমাণ কৰি দিছে যে ক্ষমতা নিজৰ হাতত লৈ লৈছে। আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আচলতে ক্ষমতা মূৰত ধৰিছে এক কথাত ক'বলৈ গ'লে। লগতে আমাৰ মাননীয় সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেখেতেও কিছুমান কথা কৈ আছে, মাননীয় প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী তেখেতেও কিছুমান কথা কৈ আছে। আনকি এই কথাও ক'বলৈ গৈ আছে যে COVID-19ৰো প্ৰভাৱ নাই বুলিও ক'ব বিচাৰিছে। আপোনালোকে চাওক যে ক্ষমতাত মূৰত ধৰিলে মানুহে কি ক'ব নোৱাৰে। ইমান দিনে লুণ্ঠন কৰিলে, এটা দুৰ্নীতিৰ তেওঁলোকৰ কোনো ধৰণৰ তদন্ত নাই, আৰু এটা ভয় খাইছে তেওঁলোকে, কাৰণ আমাৰ চৰকাৰ অহাৰ লগে লগে CBI তদন্ত হ'ব। CBI তদন্ত হোৱাৰ লগে লগে ৰৌ বৰালি সকলো ফচি যাব, কোনে কিমান। আনকি আপোনালোকে মন কৰিব যে BCDCৰ চেয়াৰমেনৰ পৰা আৰম্ভ কৰি পেলাই কোনেও কিন্তু হাৰি যাব নোৱাৰে। ৰৌ বৰালি দৰিকণা সকলো কিন্তু CBI তদন্তৰ আওতাত আহিব। তাৰ কাৰণে ভয় খাইছে, আৰু যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে নিজক কমচে কম এটা দিবাৰ স্বপ্নত চাই আছে, সপোন এটা চাই আছে যে নাই মই নিজক সান্তনা এটা দিব লাগিব। এতিয়া মহিলাৰ ডাঙৰীয়াক নিজক সান্তনা দিয়াৰ কাৰণেই কৈ আছে যে মই চিফ হৈ আছোঁ, মানে ইউৰেকা ইউৰেকা, মই চিফ এতিয়াও। সেই ইউৰেকা নাথাকে, সময়ত পৰিৱৰ্তন হ'ব। আৰু ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে, আৰু তাৰ কাৰণে এতিয়া দেখা পাইছে যে কিমান নিসংগতাত ভুগিছে। এটা MCLৰ লগত নাই, এটা মানে প্ৰাক্তন MCLৰ লগত নাই, এজন বিধায়ক লগত নাই, এজন মন্ত্ৰীৰ লগত নাই,
প্ৰাক্তন চিফগৰাকী আজি কেণ্ডিডেট, তেখেতো কেণ্ডিডেট, ময়ো কেণ্ডিডেট, আমাৰ 40টাকৈ কেণ্ডিডেট, মানে 40টাকৈ সমষ্টিত আমাৰ কেণ্ডিডেট আছে। সকলো কেণ্ডিডেটৰ যি অৱস্থা, মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতৰো একেই অৱস্থা। গতিকে বিশেষভাৱে তেখেতৰ ওপৰত টিপ্পনী কৰাৰ মোৰ ইচ্ছা নাই, এইখিনিয়ে মই ক'লোঁ।